हेलो फ्रेंड आजिলৈ আহিছে এটা নতুন ভিডিও লৈ মোৰ ভিডিওবোৰ চাই থাকিব লাইক আৰু সাবস্ক্ৰাইব কৰি দিব আৰু লগতে শেয়াৰ কৰি দিব হেল্ল কৈ দিয়া হেল্ল আজি আমি এটা নতুন ৰেচিপি তৈয়াৰ কৰিবলৈ লৈছো আপোনালোকে চাই কেনেকুৱা পাব মোক কমেন্ট কৰি জনাব পাৰ মাংস লগত এই আলু কাটি থৈছো পিয়াজ নহৰু জলকীয়া জালুক চাই থাকিবা ভিডিওটো সম্পূৰ্ণৰূপে এতিয়া আলু দি দিছো কোনখন লগাই দিছো ৰেডি হৈ গ'ল কালাৰটো ধুনীয়া উঠিছে দেখিছে নহয় এয়া গাছ টেঙা পিছিছো Mau itu jadi setengah pisah হৈ গ'ল এতিয়া পানী অলপ ঢালি দিছো এতিয়া আজি মই হুবনকি পাৰলৈ আহিছিলোঁ এইখন নাও দেখিছে ঘাটৰ মানুহ আহি আছে আৰু এখন নদী চাওক কিমান ডাঙৰ হৈ গৈছে এইটো ইটা ভাটি নদী পাৰত আছে নদীয়ে খহাই নি আছে ইটা ভাটিটো তাকো বিৰাট টেষ্টি জলকীয়া আছে নিমখ আছে খাম এতিয়া দুপৰীয়া কহি মাছ মাছ আৰু ঔটেঙা আজি এসাঁজ খাম ধুনীয়াকে চাই থাকিব কেনেকে বনাও আজি মাছ আৰু ঔটেঙা চাই থাকিবা সম্পূৰ্ণকৈ ভিডিওটো বইল ঔটেঙা দি দিলো মাছ দিছো তিনি পিচকে দিওঁ ন 4 পিচ দিলে 4 পিচ দিছো ফ্ৰাই কৰিবা নিমখ দি দিলো আজি আমি খাম মাছৰ বইল ঔটেঙা দিলো তাৰ মাছ দি দিলো তাৰপৰা ঢাকোন লগাই দিলো চাই থাকিব ফ্ৰেণ্ড সম্পূৰ্ণ মাছ ফ্ৰাই কৰি আছো সেইফালে কিয় উতলি আছে বইল কেনেকুৱা লাগিছে ফ্ৰেণ্ড ক'ব ইয়াত ভাজি আছে মাছৰ পেটটো আৰু ভাত কেনেকৈ পায় আপোনালোকে খাই মই কিন্তু বিৰাট টেষ্টি পাওঁ